नमस्कार बंधु बान्धवीসকল अंकु মাজুলী यूट्यूब चेनेलर अन्य এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যেহেতু আজি সৰস্বতী পূজা সেইকাৰণে মই ধুনীয়াকৈ উলাই ললো আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাব বাকি কলেজত দেখাই আছো আপোনালোকক চাই থাকক এতিয়াহে সমাগম হৈছে ৰাইজ মানুহৰ সমাগম এইফালে আমাৰ এখন গেট এইফালে আমাৰ ইয়া সৰস্বতী বিলাক এইবিলাক কলেজ পালোহি এয়া মোৰ ফ্ৰেণ্ড হয় ঋতুমণি কিবা এটা কৈ দিয়া আকৌ ভাল লাগিছে না কেনেকুৱা লাগিছে আৰু তোমাৰ মোৰ বহুত ভাল লাগিছে ইমান ভালো লগা নাই মানে মোৰ গা বেয়া যে মোৰ গা একেইহে হ'লে ভাল লাগিছে ন বাকী চাই থকা আৰু ইমান ষ্টুডেণ্টবিলাক অহাই নাই ন ইমান কম যে আহিবহে আৰু লাহে লাহে কলেজ নহয় জানো স্কুল হ'লেহে সোনকালে আহিব মোক কেনেকুৱা লাগিছে গাইজ কমেণ্ট কৰি জনাব এজনী ভণ্টি হয় ব্লগ চবফালে মানে ফটো আৰু কোনেও কাকো মাতিবলৈও টাইম নাই ভিডিঅ' বনাইছোঁ কোনেও কাকো মাতিবও টাইম নাই চবফালে ফটো চাওক গোটেই মানে ফটো মই এটা মানে বেকগ্ৰাউণ্ডত আছোঁহি মানে কলেজৰ পিছফালে আছোঁহি নিউ বিল্ডিঙত আছোঁহি আৰু মোৰ লগৰজনী আহি পোৱা নাই সেইকাৰণে আৰু অলৰেডি তোমাৰ লগৰজনী মোৰ লগৰ নহয় মানে এও লগৰ হয় কিন্তু মোৰ লগত যিজনী বেছিকৈ থাকে আৰু তাই আহি পোৱা নাই সেইকাৰণে এনেকৈ ৰখি আছোঁ তাই অহালৈকে হয়নে ৰৈ আছোঁ আৰু গাইজ মোৰ গা বেয়া মই মানে আহিছোঁ আৰু নাহিলে নহয় কাৰণে চবেই আহিছে এতিয়া ধুনীয়া লাগিছে আজি ধুনীয়াই কৈ দিয়া তাই লাষ্ট কৰিছে চবৰে কেমেৰাৰ আগত কথা কাৰণে নাথাকে ন চবৰে কথা কোৱা মানে ক'ব নোৱাৰা হৈছে আমি এডুকেশ্যন ডিপাৰ্টমেণ্ট হোৱাৰ কাৰণে আহা এতিয়া এইফালে আৰু এটা বস্তু দেখাম দেই আপোনালোকক কাৰো মানে চাবলৈ সময় নাই আৰু চব এইবিলাক ৰিলছ ভিডিঅ' হাই ঐ গাইজ কথা ক'বলৈ টাইম নাই মানে মই কৈ দিয়া হাই কি ক'ম লাষ্ট কৰিছে পৰিবাগে ইফালে ভিডিঅ' এই আমাৰ প্ৰিয়ংকা সেইফালে দেখাইছোঁ চাব দেই মোৰ হাতী পোৱালি কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে ভাল লাগিছে এয়া হাতী পোৱালি এনেকৈ আহিছে আজি মোক এবাৰ দেখাই দে অঁ ধৰ এনেকৈ মই এনেকৈ আহিছোঁ কিমান বেয়া লাগিছে তাক ভাল লাগিছে একো বেয়া লগা নাই আৰু মেমহঁত বহি আছে এইফালে ফটো মাৰিছে ছবি এয়া মেমহঁত ছাৰহঁত এইফালে খোৱা আয়োজন চলিছে সেইফালে ইয়াত DSLR মেন আমি ফটো মাৰিম এতিয়া এয়া চুম এয়া চব ফটো আৰু ফটোত ব্যস্ত চব সেইফালে মেমহঁতেও ফটো মাৰি আছে এইফালে ফটো মাৰি আছে চুমে ধুনীয়া লুকটো অঁ দিম হেল্ল'
আৰু কিবা এটা কৈ দিয়া আৰু কি ক'ম কিবা অঁ কৈ দিয়া এই চুমচা এইফালে ফোন বল হেল্ল' ইয়াৰ ফোনত ব্যস্ত ইয়াৰ ফটো মাৰিবলৈ ৰখি আছে ৱেটিং কৰি আছোঁ ৱেটিং লিষ্টত আছোঁ এতিয়া ফটো মাৰিবৰ কাৰণে এয়া আহিছে মোৰ ওচৰলৈ অলপ ভণ্টি এজনী বল বল হাই কোৱা কোৱা কি ক'ম ৰ'বা কোৱা তুমি কোৱা আমাৰ ডিপাৰ্টমেণ্টৰ এই মানে ফেমিলি আমাৰ এডুকেশ্যন ফেমিলি এয়া আহিছে মোৰ ওচৰলৈ ব্লগ ৰেডি কৰি থৈছোঁ তই হ'লে কেনেকুৱা লাগিছে আজি সেৱা কৰিলি মই সেৱাৰ বাহিৰৰ মানুহ এয়া আমাৰ নয়না নেইনা মানে ভাল লাগিছে দেখিবলৈ এয়া আমাৰ নয়না মোক বিচাৰি ফুৰিছে কলেজত তাৰপিছত তাক মানে নেদেখিলে কলেজৰ দিনটো মোক ভালেই নালাগে সেইকাৰণে ফাইনেলি আজি সৰস্বতী পূজা দিনা মোক এৰি দিয়া নাই আৰু তাই এটা খাই লওঁগৈ পেট পূজা ভাগৰ লাগিছে এতিয়া বহি আছোঁ আমি আহি থাকিলে কিবা এটা কৈ দিয়া আৰু উলিয়াই দিলে ন পাছত মেমৰি ভাল লাগিব আধা কাটিবি মই কেনেকৈ দি বেয়া কণেই দিম এইটো মোৰ আজিৰ দিনটোৰ হেৰি আৰু হাই হাই খালি চবফালে ফটো আৰু ফটো 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 আৰু আমিহে বহি আছোঁ আৰু মুখখন মেলি মেলি ক এতিয়া ক কিবা পালো লগ এনেকৈ হৈছে এজনী মই একো নহয় পাতি লোৱা ভণ্টি বেলেগ হ'ল এতিয়া এনেকৈ কৈছোঁ তই ইজ্জত দিছ মোক ভণ্টি সলনি হ'ল সলনি হোৱা নাই ভণ্টি গা বেয়া মোৰ সলনি হ'ল বেলেগ হ'ল এতিয়া তই বেলেগৰ লগত আজিকালি কিমান ষ্টেটাছ দিয় একো নহয় এতিয়া আমাৰ সৰস্বতীবিলাক মই আজিকালি এই আমাৰ অভিমানী বা মোৰ অভিমানী বা এজনী তাতকৈ বেছি অভিমানী চাবই লাগিব লাজ কৰিছা নে খং কৰিছা ফ্ৰণ্টৰ পৰা দেখুৱালে মুখখন বাই বাই